নমস্কাৰ বন্ধুসকল, বেক টু মাই ইউটিউব চেনেল। তো XFNURUL আছামিজ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক সকলোকে মাঘৰ বিহু শুভেচ্ছা জনালোঁ। তো এইফালে আপোনালোকে দেখিবলৈ পাইছে, এইফালে আমাৰ জাকি আৰু সৰুকা বৰ্তমান গাড়ীৰ ভিতৰত উঠি আছে। তো আমাক দেখাবলৈ চেষ্টা কৰিছে ডাঙৰ বিকেট মাছজনী। তো বহুত চেষ্টা কৰিছে কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই। তো আপোনালোকে দেখি আছে বৰ্তমান এয়া আমাৰ সৌকা। তো এই বৰ্তমান ধৰি দিছে, দেখিছে আপোনালোকে কমচে কম 4-5 কেজি এজনী বিকেট। তো এইফালে আমাৰ জাকিয়ে চেষ্টা কৰিছে ধৰিবলৈ, তো ৰাখিব পৰা নাই। তো আপোনালোকে চাই আছে, এইয়া পৰি গ'ল। অ' ভাই, এই মজা। এইফালে দেখিছে আপোনালোকে বহুত ডাঙৰ ডাঙৰ মাছ দেখিবলৈ পাইছে। তো বৰালি, গাছ কাপ, এইফালে এজনী চিতল, এইফালে অ' ভাই এজনী চিতল মাঘৰ বিহুত উৰুকা খাবলৈ। তো চিতল মাছজনী এইফালে দেখাইছে দাঙি, তো নিম বুলি কৈছে। অ' ভাই বন্ধুসকল, যদি এই ইউটিউব চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। তেতিয়া মই দিয়া ভিডিঅ'বিলাক নটিফিকেশ্যন আগতীয়াকৈ পাই যাব। এতিয়া মকৰাই আমাৰ বৰালি মাছটো দাঙি দেখাবলৈ চেষ্টা কৰিছে কেমেৰাৰ আগত। তো আমাৰ দেখুৱাৰ কাৰণে মকৰালো থাকিলে ধন্যবাদ। তো এইটো ডবল ডাঙৰ বৰালি, এইফালেতো আৰি আপোনালোকক চিনাকি কৰাই দিছোঁ মাছকেইটা। তাৰ এইফালে নেক্সট আমাৰ মাৰ্কেটত দেখিবলৈ পাইছে আপোনালোকে এইবিলাক বহুত বিভিন্ন ধৰণৰ মাছ। তো দাগ লাগি আছে, বহুত দামত মানে মাছটো বেপাৰীয়ে কিনিছে। এইফালে সৰু মাছ ডাঙৰ ডাঙৰ টৌবিলাকত মানে কি ডাঙৰ পাত্ৰবিলাকত থৈ দিয়া হৈছে। তো এইফালে পূৰা মানুহৰ ভিৰ লাগিছে, যথেষ্ট মানুহৰ ভিৰ লাগিছে এইখন গাড়ীত। এইখন আমাৰ জিকুহঁতৰ গাড়ী, আমাৰ ৰিলেশ্যনৰে হয়। তো এইফালে এইখিনি দেখিছে গোটেই চিতল মাছ 25 কেজিমান আছে। তো প্ৰত্যেকজনী 3 কেজি 4 কেজি ৱেইটৰ হ'ব। তো এইফালে এজন ব্যক্তিয়ে বৰ্তমান মাছখিনি লৈ লৈছে। মানুহৰ ইমান ভিৰ লাগিছে বৰ্তমান, মই আপোনালোকক মানে দেখাব পৰা নাই, ইমানে ভিৰ লাগিছে। কোনোমতে মই মোবাইলটো মানে একচুৱেলি মোবাইলৰ কেমেৰাত ভিডিঅ' বনাইছোঁ। তো মোবাইলটো দাঙি যেনে তেনে দেখাব সক্ষম হৈছোঁ। তো আপোনালোকে বহুত কষ্টৰে আপোনালোকক ভিডিঅ'টো বনাইছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো ভাল হৈছে যদি লাইক এটা কৰি দিব, আৰু ভিডিঅ'টোত কেনেকুৱা লাগিলে চাই তাৰ কমেণ্টটো জনাই দিব। তো এইফালে আমাৰ পাল্লাত উঠি আছে চিতল, 7.5 কেজি 8 কেজি ওজনৰ হ'ব চিতলজনী। তো বেপাৰীয়ে ডাক মাৰি আছে মানে মাৰ্কেটত। তো এতিয়া যোনজন ব্যক্তিয়ে হাইষ্ট দাম দিব পাৰিব, তো সেইজনেই মাছজনী ল'ব পাৰিব। তো বেছি হুলস্থুল হোৱাৰ কাৰণে তো মই অলপ ভইচটো কমাই দিছোঁ, নহ'লে মই কোৱা কথাখিনি আপোনালোকে শুনিব নোৱাৰিব। তো এইফালে নেক্সট এইখন মাৰ্কেটত মই আহি আপোনালোকক দেখাইছোঁ ৰেকি বালি। তো মাছ জুখি আছে বেপাৰীক দিবলৈ। এইখিনি সৰু মাছ, মোৱা, দনিকণা, এইবিলাক লোকেল মাছ আপোনালোকে দেখিবলৈ পাইছে। এইফালে সেই আঁতৰত মানে ডাঙৰ মাছ পৰি আছে, গোটেই মানুহৰ ভিৰ, গোটেই বেপাৰী ৰৈ আছে। কালি নিশ্চয় উৰুকা আছে, তো উৰুকাত বিকিবলৈ যাব। সেই আমাৰ লাডেন ভাই হোটেললৈ যাবলৈ পইচা চাইছোঁ মনি বেগত কেইটকা পৰি আছে। তাৰ মাজতে আকৌ মই ঘূৰি আহিছোঁ আপোনালোকক দেখাবলৈ। এয়া মাৰ্কেটত মাছ দাগ হৈ আছে আৰু বেপাৰীবিলাকে লৈ আছে। যিজন বেপাৰীয়ে হাইষ্ট ৰেটত ল'ব পাৰিব তেওঁকে দিব মাছটো। আৰু আপোনালোকক আকৌ কৈছোঁ, যদি এই চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। তেতিয়া মই দিয়া ভিডিঅ'বিলাক নটিফিকেশ্যন আগতীয়াকৈ পাই যাব। আৰু আপোনালোকক পুনৰবাৰ আকৌ কৈছোঁ, মাঘৰ বিহু সকলোৰে শুভেচ্ছা থাকিলে। আৰু এইবিলাক দেখিবলৈ পাইছে, এইখিনি আঁতৰৰ পৰা কৰাৰ কাৰণে মাছটো সৰু দেখাইছে, কিন্তু মাছটো বেছি সৰু নহয়, বহুত ডাঙৰ মাছ। তো এইফালে খুব মানুহৰ ভিৰ লাগি আছে। আৰু দেখিছে এই মাছ আপোনালোকে পাল্লা তুলি আছে। পাল্লা মানে কি ক'ম আৰু, এখন বাপ্পাও ইমান ডাঙৰ পাল্লা, মানে হয়তো ডাঙৰ পাল্লা নলগালে তো মাছকেইটা ৰাখিব নোৱাৰিব। চব 10 কেজি 15 কেজি এনেকুৱা এক বেলি পাল্লাত হেৰি কৰিছে। তো ইমানেই আৰু নকওঁ, ধন্যবাদ।